তাৰপিছতে পুনৰ টুলগেটক লৈ ভেকু ভাওনা হ'ল আৰু অৱশেষত টুলগেট খোলাৰো হুংকাৰ দিলে তাৰপিছত NRCক লৈ টুলগেট বন্ধ কৰি দিলে। নাই NRCৰ কাৰণে টুলগেট বন্ধ কৰা নাই, সেইটো মুখলজ্জাৰ কাৰণেহে আচলতে NRC নামটো লৈছে। আচলতে টুলগেট বন্ধ হৈছে ৰাইজৰ প্ৰতিবাদৰ কাৰণে। আপোনালোকে সকলোৱে জানে যে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, এই আটাইবিলাক যিবিলাক জাতীয় সংগঠনে আমি ব্যাপক ৰূপত প্ৰতিবাদ কৰিলোঁ। প্ৰতিবাদৰ কাৰণে এই অবৈধ টুলগেটখন বন্ধ হৈছে আৰু বন্ধ হৈ থাকিব। যদি NRCৰ পৰৱৰ্তী সময়ত পুনৰ টুলগেটখন খুলিব খোজে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কৰা হ'ব আৰু তাৰ ফল চৰকাৰে ভুগিবলৈ পাব। সেইকাৰণে আমি সকীয়াই দিছোঁ, কোনো পধ্যে যেন টুলগেট এই অবৈধ টুলগেটখন যাতে খুলিবৰ কাৰণে চেষ্টা নকৰে। পৰিস্থিতি ভয়াৱহ হ'ব। প্ৰশাসনক আমি জনাই দিছোঁ, চৰকাৰক আমি জনাই দিছোঁ যে অবৈধ ৰহাৰ টুলগেটখন যদি খুলিবলৈ অপচেষ্টা কৰে তেতিয়াহ'লে ভয়ংকৰ পৰিস্থিতি হ'ব। গতিকে টুলগেট যাতে খুলিবলৈ চেষ্টা নকৰে তাৰ কাৰণে আমি শেষবাৰৰ কাৰণে সকীয়াই দিছোঁ। আমাক চেলেঞ্জ কৰিবলৈ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া কোন? দৰকাৰ পৰিলে সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সিহঁতৰ কাম বন্ধ কৰি দি অসমৰ মানুহক লুটি লৈ সিহঁতি কি টুলগেট বহুৱাই এটা ভাগা চিগা ৰাস্তাত সিহঁতি আমাৰ পৰা পইচা তুলিব পাৰিব নেকি? নেশ্যনেল হাইৱে অথৰিটিয়ে বেছি কথা ক'লে অসমৰ পৰা যাব লাগিব, ভালকৈ মনত ৰখা দৰকাৰ তেওঁলোকে।